তো গাইজ আহি থাকোঁতে ফাইনেলি আমি UK07 ৰাইডাৰক লগ পালোঁ। চ' বহুত দিনৰ পৰা আশা আছিলে যে লগ পাম বুলি। চ' ফাইনেলি আজি লগ পালোঁ আপোনালোকক দেখে। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' সকলোৱে ভালে চাগে, মই ভালে আছোঁ। চ' মই আজি আছোঁ ধেমাজি চিচি বৰগাঁৱত। চ' চিচি বৰগাঁৱৰ পৰা আমি চিলাপথাৰ গৈ আছোঁ। কেনেকুৱা গৈ আছোঁ আৰু আপোনালোকক দেখাই গৈ থাকিম। চ' ব'লক গৈ থাকক আৰু যি ৰাস্তাত দেখে আপোনালোকক দেখাব ট্ৰাই কৰি চাম। চ' ব'লক। আজি মোৰ লগত আছে বন্ধু। ত' ধুনীয়াকৈ গৈ আছোঁ। তাৰপিছত আপোনালোকৰ চিলাপথাৰ লগ পাইছোঁ। বলক। তো গাইজ আহি থাকোঁতে ফাইনেলি আমি UK07 ৰাইডাৰক লগ পালোঁ। চ' বহুত দিনৰ পৰা আশা আছিলে যে লগ পাম বুলি। চ' ফাইনেলি আজি লগ পালোঁ, আপোনালোকক দেখাই আছোঁ। এয়া হৈছে গাইজ UK07 ৰাইডাৰ। ইয়াক বাবু ভাইয়াৰ নামতো জনা যায়। চাই লওক, এয়া হৈছে বন্ধু। চ' গাইজ আমি বাবু ভাইয়াক বাই বাই দি চ' গৈ আছোঁ ডাইৰেক্ট চিলাপথাৰ চিচি বৰগাঁৱটো ডাইৰেক্ট চিলাপথাৰ আপোনালোকক লগ পাইছোঁ। ফটোকে 1 কপিমান মাৰি ল'ম বাবু ভাইয়াৰ ইয়াত। চ' গাইজ বাইকত উঠিলে হেলমেট মেইন, তাৰ কাৰণে হেলমেট পিন্ধি ল'লোঁ। ফাইনেলি বলক চিলাপথাৰ লগ পাই পাছে। আমি আহি ফাইনেলি পাই গ'লোহি চিলাপথাৰত। ত' চিলাপথাৰখন কেনেকুৱা হয় ড্ৰেছটো অলপ আপোনালোকক দেখাব ট্ৰাই কৰি চাম। আৰু আমি চৰকাৰী মেডিকেলখন ফাইনেলি পাই গ'লোগৈ আৰু। ত' টাউনলৈকে আপোনালোকক লৈ গৈছোঁ। বলক। এই ফাইনেলি পাই গ'লোঁ চিলাপথাৰত। অলপমান ৰখি আছোঁ, এতিয়া যামগৈ আৰু ঘৰলৈকে। তো গাইজ আপোনালোকক মই সেইদিনা কৈছিলোঁ যে যেতিয়া হ'ব তেতিয়া আৰু আপোনালোকক দেখাম বুলি কৈছিলোঁ। যোনটো জেগাত মিটিং হ'ব এয়া জেগাত মই আহিলোগৈ আকৌ। চ' আপোনালোকক অলপমান দেখাম বুলি। আজিৰ পৰা ষ্টাৰ্ট হৈছে বাৰু বস্তু মিটিংটো। আজি হৈছে 25, 26, 27। এয়া হৈছে গাইজ ষ্টেটখন। এই আকৌ এয়া চাব পাৰে আপোনালোকে। চ' গাইজ এতিয়া ইয়াৰ পৰা ওলাই আছোঁগৈ। চ' ডাইৰেক্ট ঘৰলৈকে যি দেখাব পাৰিলোঁ দেখালোঁ আৰু নাইট প্ৰগ্ৰাম নেক্সট ডে চাম। চ' আজি নাচাওঁ। চ' আজিৰ ভিডিঅ'টো ইমানে আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। চ' গৈ আছোঁগৈ। চ' বাই বাই। লাইক কমেণ্ট শ্বেয়াৰ কৰাটো নাপাহৰিব। চ' বাই বাই।